হাই গাইজ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। তো আজি মানে হ'বলৈ গৈ আছে একদম ধামাকা ভিডিঅ' লেকিন মানে কি লেকিন আকৌ হেৰি কি বুলি কয় এতিয়া বৰ্তমান আমি আছোঁহি একদম এইখন হৈছে একদম গোলাঘাট ডিষ্ট্ৰিক্টৰ একদম প্ৰথমখন ফ্লাইঅভাৰ হয় আৰু এইখন প্ৰায় একদম কিমান মিটাৰ কিমান ফুট আছে এইটো ইমান নাজানো। তো একদম কি ধুনীয়া আছে একদম ছাইডত মানে একদম লিখি থোৱা মানে ছবি আৰ্ট কৰি থোৱা আছে, ইমান সুন্দৰ লাগিছে দেখি। মানে এইফালে চাব পাৰে একদম সম্পূৰ্ণ ছাইডটোত আৰু এইফালে এনেকৈ খটখটীয়া নামি যাব পাৰে আৰু এইফালে একদম দেখি আছে কি ধুনীয়াকৈ বনাই থোৱা আছে কিবা কিবি মানে এইফালে গৈ এইফালে আছে ছোৱালী কলেজৰ মানে কি সুন্দৰ লাগিছে একদম আহিবানি ইয়াত। মই মানে আজি ফাৰ্ষ্ট টাইম ইয়াত আহিছোঁ, সেইটো কাৰণে বহুত ভাল লাগিছে ইয়াত আহি। আৰু মই দেখিয়ে পোৱা নাই হ'লে এই আমাৰ গোলাঘাটতে এখন ফ্লাইঅভাৰ দেখিয়ে পোৱা নাই হ'লে, তো সেইটো কাৰণে আজি আহিলোঁ মানে আজি চাই যাওঁ বুলি আহিলোঁ এপাক। একদম কি সুন্দৰ একদম ইয়াত পিকচাৰ লিখি থোৱা আছে, একদম কি সুন্দৰকৈ লিখি থোৱা আছে এইবিলাক দেখিছে নাই। এইবিলাক বস্তু সংৰক্ষণ কৰি ৰাখিব লাগে, এনেকৈ মানে ছবিত সংৰক্ষণ নহয়। এইফালে লিখি থোৱা দেখিছে মানে একদম এইবিলাক কাজিৰঙাৰ নেশ্যনেল পাৰ্কৰ আঁতৰি দিয়া আকৌ কেলা কিবা এটা দেখাই আছোঁ। আৰু এই ৰাস্তাটো মানে এইফালৰ পৰা আহিছে আপোনালোকৰ একদম ফকাটিং কলেজৰ সন্মুখেদি আহিছে এইটো ৰাস্তা আৰু এইফালে গৈ ওলাবগৈ মানে গোলাঘাটৰ মানে ফকাটিং ৰেল ষ্টেচনৰ পৰা পাৰ হৈ অলপ আগত ওলাবগৈ মানে গোলাঘাট যোৱা ৰোডত ওলাবগৈ। তো একদম সুন্দৰকৈ বনাই দিছে মানে যেতিয়া ট্ৰেইনৰ গেটবিলাক পৰি থাকে তেতিয়া মানে মানুহবিলাক ৰখিব লগা হয়, সেইটো কাৰণে মানে তো এনেকৈ মানে ছাইডেদি বনাই দিয়া আছে। মানে মানুহৰ কিছুমান ইমাৰ্জেঞ্চি থাকে, তো ইমাৰ্জেঞ্চিৰ কাৰণে মানে এইফালেদি যাব পৰা যায়, নহ'লে ট্ৰেইনৰ যোনবিলাক গেট পেলাই থৈ দিলে মানে অলপ লেটকৈ হয়, অলপ দেৰি হৈ যায়। তো সেইটো কাৰণে মানে এইফালেদি যাব পাৰিব, একদম ইমান সুন্দৰকৈ বনাই দিছে। তো ইমানেই আৰু। তো ফাইনেলি ভিডিঅ'টো ভাল লাগিলে যে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইবৰ ছাইডত থকা বেলআইকনটো দবাই দিব যাতে মই আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকে। তো আজিলৈ বাই বাই।